নমস্কাৰ দোস্ত আজি এটা বেমাৰৰ বিষয়ে আলোচনা কৰোঁ যেটো বেমাৰ আপোনাৰ ইনফেক্টাছ ডিজিজৰ পৰে জেনাৰেলি সবে জানো আৰু হেতু যে বতৰ চেঞ্জ হৈ আছে আৰু বতৰ চেঞ্জৰ লগে লগে এই বেমাৰটো কমনলি হয়ে মানে আৰু সেই বুলি সেই বেমাৰৰ বিষয়ে আলোচনা কৰিব লৈছো আৰু চাগে আপোনালোকে আইডিয়া কৰিব পাৰিছে কি বেমাৰ এই বেমাৰটোৰ নাম হ'ব লাগিছে আপোনাৰ ফিভাৰ মানে জ্বৰ এতিয়া ফিভাৰ আছে আমি সাধাৰণতে আমি কোৱা শুনিছো যে ভাইৰেল ফিভাৰ হয় ভাইৰেল ফিভাৰ এই কাৰণে যে কোৱা হয় কাৰণ যেহেতু এটো আপোনাৰ ইনফেক্টাছ ডিজিজৰ আন্ডাৰত পৰে সেই কাৰণে এটা চাওক ভাইৰেল ফিভাৰ বা ফিভাৰ এই ফিভাৰৰ কিছুমান লক্ষণ থাকে নিশ্চয় এতিয়া আমি যে গা গৰম হল গা বিষ উঠিল সেই বুলি যে জ্বৰ বুলি কম তেনেকুৱা নহয় বহুত ধৰণৰ লক্ষণ থাকি যায় আৰু এই ফিভাৰটো আমি কেতিয়া গা গৰম হোৱাটো আমি কেতিয়া ফিভাৰ বুলি ক'ব পাৰি তাৰে বিষয়ে আলোচনা কৰি লওঁ সৰ্বপ্ৰথম আমি জানিব লাগিব যে আমাৰ মানৱ দেহত টেম্পাৰেচাৰ যেটো নৰ্মাল থাকি যায় 34 ডিগ্ৰী সেন্টিগ্ৰেড টু আপোনাৰ 36 ডিগ্ৰী সেন্টিগ্ৰেড লৈকে থাকি যায় তেতিয়া সেই ডিগ্ৰীটো যেতিয়া আমাৰ পাৰ হৈ যায় তেতিয়া আমি তাক জ্বৰ বুলি কওঁ ফৰ এক্সাম্পল যেতিয়া আমাৰ টেম্পাৰেচাৰ ৰাইজ কৰে টেম্পাৰেচাৰটো বেছি হৈ যায় মানে আপোনাৰ 1.104 ডিগ্ৰী ফাৰেনহাইট লৈকে গুচি যায় তেতিয়া আমি ইয়াক জ্বৰ হোৱা বুলি কওঁ তেতিয়া আমি ইয়াক কি কওঁ যে মানুহজনৰ গাত জ্বৰ উঠিছে বা জ্বৰ হৈছে সেই বুলি কোৱা হয় এতিয়া আমি জানিব লাগিব যে আমাৰ জ্বৰটো হল কিয় মানে জ্বৰটো হল কিয় মানে আমাৰ টেম্পাৰেচাৰটো কিয় ৰাইজ কৰিলে বেছি হৈ গল ইয়াত কিছুমান মুখ্য কাৰণ কিছুমান আছে এটা কাহিনীৰ নিচিনা কেনেকুৱা কাহিনী আমাৰ যেটো বডি আমাৰ বডিটোক ডোমেষ্টিক বডি বুলি কোৱা হয় আৰু যেতিয়া ডোমেষ্টিক বডিত যেতিয়া কিবা এটা বাহিৰৰ বস্তু সেইটো আপোনাৰ জাম ভাইৰাছ হ'ব পাৰে বেক্টেৰিয়া হ'ব পাৰে কিবা এটা বাহিৰৰ বস্তু জাম এটা যেতিয়া আমাৰ বডিত সোমাই যায় তাক আমি কি বুলি কওঁ ফৰেন বডি এণ্টাৰ ইন ডোমেষ্টিক বডি সো তেতিয়া কি হয় আমাৰ এই ডোমেষ্টিক বডি আৰু ফৰেন বডি যে আছে এই দুটাৰ মাজত এটা আমাৰ ফাইটৰ নিচিনা হৈ যায় যুদ্ধ এখনৰ নিচিনা হৈ যায় কেনেকুৱা যুদ্ধ আমাৰ ডোমেষ্টিক বডিত কি থাকে এন্টিবডি থাকে আৰু যেতিয়া এন্টিবডি থাকে যেতিয়া এই ফৰেন বডিটো যেতিয়া আমাৰ ডোমেষ্টিক বডি যেতিয়া এন্টাৰ কৰে তেতিয়া আমাৰ ব্লাডত যে ফৰেন এন্টিবডি যে আছে এই এন্টিবডিয়ে দেখিলে যে কি আহিল এটো ই আমাৰ লগত মিলে নে নিমিলে তেতিয়া তাৰ লগত মানে ধৰি লওক আলাপ আলোচনা তেনেকুৱা ধৰণৰ আৰু চলে তেতিয়া কি হয় বাক বিতংগা বা তৰ্ক বা যুদ্ধ কিবা এটা তেনেকুৱা ধৰণৰ হৈ যায় আমাৰ মেকানিজমত আৰু তেতিয়া গৈ আমাৰ কি হয় টেম্পাৰেচাৰটো বেছি হৈ যায় আৰু তেতিয়া আমি জ্বৰ হোৱা বুলি কওঁ এতিয়া চাওক যদি আপোনাৰ ঘৰত কোনোবা এজন অচিনাকি ব্যক্তি বা বেলেগ কিবা এটা যদি আহে আপুনি নিশ্চয় তাক সোধপোছ কৰিব তদ্ৰুপ এইটো এনেকুৱা ধৰণৰ সেম এইটো এটা তেতিয়া আমাৰ টেম্পাৰেচাৰটো হাই হৈ যায় আৰু তেতিয়া আমি তাক কি বুলি কওঁ যে আমাৰ গাত জ্বৰ হৈছে আৰু তেতিয়া জ্বৰ হোৱাৰ লগে আমাৰ কিছুমান সিম্পটম দেখা দিয়ে সিম্পটম কিছুমান আমাৰ বডিত প্ৰেজেন্ট হয় কি সিম্পটম হয় আপোনাৰ টেম্পাৰেচাৰটো হাই পালে তাৰ লগতে আমাৰ বডিত হেডেক এটা হৈ যায় বডি এক বা বডি পেইন হয় মাসলবিলাক আমাৰ খামোচ মাৰ নিচিনা কেতিয়াবা আমাৰ সৰ্দি লাগি যায় কফ হৈ যায় ঠাণ্ডা যদি লাগি যায় কপ কপনি যদি জ্বৰ উঠি যায় তেতিয়া আমাৰ ঠাণ্ডা লাগি যায় এনেকুৱা ধৰণৰ বহুত কিবা কিবি তেতিয়া আমি কি কৰোঁ আমি নিজকে বহুত দুৰ্বল ফিল কৰোঁ দুৰ্বল হৈ যাওঁ আৰু সেইখিনিকে আমাৰ
জ্বৰ হোৱা বুলি কয়। এইখিনি আমাৰ জ্বৰৰ মুখ্য কাৰণ, কেনেকৈ আমাৰ গাত জ্বৰ হয়। এতিয়া কথা হ'ল, জ্বৰ যে হৈছে, আমাৰ গাত যেতিয়া জ্বৰ হোৱা বুলি আমি কনফাৰ্ম হৈ গ'লোঁ, তেতিয়া আমি কি কৰোঁ যে চিকিৎসকৰ পৰামৰ্শ হিচাপে ঔষধ পাতি খাওঁ। কিন্তু এটা কাৰণ আছে যে আমাৰ গাত জ্বৰটো হ'ল কিয়। আমি প্ৰথমতে জানিছোঁ কি যে ডমেষ্টিক বডিত ফৰেইন বডিয়ে এণ্টাৰ কৰিছে, সেইটো হ'ল। কিন্তু হোৱাৰ পিছতো আমাৰতো এণ্টিবডি আছিলে, আমাৰ যুদ্ধ কৰিবৰ কাৰণে, তাৰ লগত তাক হেৰুৱাবৰ কাৰণে। কিন্তু তাৰপিছত আমাৰ জ্বৰ কিয় হ'ল? কাৰণ সেই ফৰেইন বডি আমাৰ ডমেষ্টিক বডিৰ এণ্টিবডিতকৈও বহুত ষ্ট্ৰং, আৰু আমাৰ বডিত যিটো প্ৰেজেণ্ট আছিলে ব্লাডৰ এণ্টিবডি, সেইটো হাৰ মানি যায়, যাৰ ফলত আমি অসুস্থ হৈ যাওঁ বা আমি বেমাৰত পৰি যাওঁ। চ' সেইকাৰণে জ্বৰ হ'ল কি কিছুমান বেমাৰৰ আগজাননী। কেনেকুৱা আগজাননী? যে আজি মোৰ গাত জ্বৰ উঠিছে, মানে মই ভাবিব লাগিব বা বুজি পাব লাগিব যে মই শাৰীৰিকভাৱে বা মোৰ বডিটো আগৰ নিচিনা নাই, দুৰ্বল হৈ গৈছে। আৰু তেতিয়া আমাক কি কৰিব লাগিব? চিকিৎসকৰ ওচৰত গৈ পৰামৰ্শ হিচাপে ট্ৰিটমেণ্ট ল'ব লাগিব। এইখিনি হ'ল আমাৰ জ্বৰৰ কাহিনী। আৰু এতিয়া আমাৰ এই জ্বৰৰ কিছুমান ভাগ আছে। এতিয়া সেই জ্বৰৰ যিকেইটা ভাগ আছে, আমি ইয়াৰ পিছৰ চেপ্টাৰত আলোচনা কৰিম। চ' আমি এইখিনি যে যাতে আমাৰ বডিত নহয়, যাৰ কাৰণে আমাক কি কৰিব লাগিব? আমি নিজৰ কিছুমান প্ৰিকিউশ্যন ল'ব লাগিব। ফৰ এক্সাম্পল, আমি ভালদৰে খোৱাৰ আগতে হেণ্ড ৱাছটো ভালকৈ কৰিব লাগিব, মাস্ক পিন্ধিব লাগিব, ধূলি বালিৰ পৰা বাচিব লাগিব, কুহুমীয়া পানী খাব লাগিব। এইখিনি কৰিলে কিছু আমি জ্বৰ হোৱাৰ পৰা বিৰত থাকিব পাৰিম। আজিলৈ বন্ধু ইমানতে। অহা ভিডিঅ'ত জ্বৰৰ বিষয়ে আৰু বেলেগ এটা চেপ্টাৰলৈকে আলোচনা কৰিম। তেতিয়ালৈকে ষ্টে হেল্ডি এণ্ড ষ্টে ছেফ। বাই।